নমস্কাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। যোৱা ভিডিঅ'টোত আমি 11 আগষ্টলৈ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত 12 আগষ্টৰ পৰা 18 আগষ্টৰ ভিতৰত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। গতিকে আহকচোন চাওঁ আজিৰ প্ৰথম প্ৰশ্নটো কি। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে শ্ৰেথা থাভিচিনিৰ ঠাইত থাইলেণ্ডৰ 31 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে? Who has been elected as the 31st Prime Minister of Thailand replacing Sretha Thavisin? তলত অপশ্যনসমূহ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে পায়টংটাম চিনাৱাত্ৰা। নেক্সট কুৱেশ্যনটো হৈছে কোনজন ভাৰতীয়ক 2024 চনৰ 10 আগষ্টত তিমৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড কলাৰ অফ অৰ্ডাৰৰ সন্মান প্ৰদান কৰা হৈছে? Which Indian has been awarded the Grand Collar of Order, the highest civilian honor of Timor-Leste on 10 August 2024? তলত উল্লেখিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দেশৰ প্ৰথমটো 24x7 গ্ৰেইন ATM অৰ্থাৎ গ্ৰেইন ডিষ্ট্ৰিবিউশ্যন মেচিন কোন ঠাইত মুকলি কৰা হৈছে? The country's first 24x7 grain ATM has been opened in which place? শুদ্ধ উত্তৰটো হৈছে ভুৱনেশ্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত আৰু কোনখন দেশৰ সেনাৰ মাজত যৌথ সামৰিক অনুশীলন মিত্ৰশক্তি 2024ৰ আয়োজন কৰা হৈছে? Joint Military Exercise Mitrashakti 2024 is being organized between India and which country's army? তলত অপশ্যনসমূহ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে আমাৰ নেইবাৰিং কাউণ্ট্ৰি শ্ৰীলংকা। নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত পদকৰ সংখ্যাত ভাৰতৰ স্থান কি আছিল? What was the position of India in the medal tally of Paris Olympic 2024? অপশ্যনবোৰ হ'ল 63 নম্বৰ, 87 নম্বৰ, 51 নম্বৰ এণ্ড 71 নম্বৰ। শুদ্ধ উত্তৰটো হৈছে 71 নম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল লকাৰ্নো ফিল্ম ফেষ্টিভেলত পাৰ্ডো আল্লা কেৰিয়াৰা এস্কোনা লকাৰ্নো টুৰিজিম বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? Who is the first Indian to be awarded the পাৰ্ডো আল্লা কেৰিয়াৰা এস্কোনা লকাৰ্নো টুৰিজিম এৱাৰ্ড এট দ্য লকাৰ্নো ফিল্ম ফেষ্টিভেল? অপশ্যনসমূহ তলত দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে শ্বাহৰুখ খান। নেক্সট কুৱেশ্যনটো হৈছে পল কাগামে কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে? Paul Kagame has been sworn in as the president of which country? শুদ্ধ উত্তৰটো হৈছে ৰুৱাণ্ডা। নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যত প্ৰথম মহিলা কাবাডী লীগ অনুষ্ঠিত কৰা হ'ব? Which state will host the first women's kabaddi league? তলত অপশ্যনসমূহ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানা। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান চৰ্চাত থকা ভাৰতীয় খেলুৱৈ প্ৰমোদ ভগতৰ কোনটো খেলৰ লগত সম্পৰ্ক আছে? ইণ্ডিয়ান প্লেয়াৰ প্ৰমোদ ভগত ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? তলত অপশ্যনসমূহ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে বেডমিণ্টন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল শেহতীয়াকৈ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত গোদাবৰী দত্তৰ মৃত্যু হৈছে। তেওঁ কোন শিল্পৰ বাবে পৰিচিত আছিল? পদ্মশ্ৰী এৱাৰ্ডী গোদাবৰী দত্ত হেভ পাছড এৱে। He was known for which art? তলৰ অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে মিথিলা পেইণ্টিং। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যৰ নাঞ্জাৰায়ন পক্ষী অভয়াৰণ্য আৰু কাজু ভেলী পক্ষী অভয়াৰণ্যক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে? Which states নাঞ্জাৰায়ন বাৰ্ড চেঞ্চুৰী এণ্ড কাজু ভেলী বাৰ্ড চেঞ্চুৰী হেভ বিন ডিক্লেয়াৰ্ড এজ ৰামছাৰ চাইটছ? অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনে ভাৰতীয় পুৰুষ দলৰ নতুন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে? Who among the following has been appointed as the new bowling coach of the Indian men's cricket team? তলত চাৰিটা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে চাউথ আফ্ৰিকাৰ এসময়ৰ প্ৰসিদ্ধ বলাৰ মৰ্নে মৰ্কেল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনখন দেশত বিশ্বৰ আটাইতকৈ পুৰণি কেলেণ্ডাৰখন আৱিষ্কাৰ হৈছে? In which country has the world's oldest calendar been discovered? তলত অপশ্যনবোৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে তুৰ্কিছ। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ছোৱালী ছাত্ৰীক চেনিটেৰী নেপকিন কিনিবলৈ নগদ ধন দিয়া প্ৰথম ৰাজ্য কোনখন? Which is the first state to give cash to car student to buy sanitary napkins?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। পৰৱৰ্তী কুৱেশ্যন, 15 আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই কোনটো ৰোগক বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰে? On 15 August, the WHO declared which disease as a global health emergency? তলত অপশ্যনবোৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে এমপক্স। WHOৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু এমপক্সৰ ফুল ফৰ্ম হৈছে মাংকি পক্স। নেক্সট কুৱেশ্যন, বুচি বাবু প্ৰতিযোগিতা কোনটো খেলৰ লগত জড়িত? বুচি বাবু টুৰ্ণামেণ্ট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? তলত অপশ্যনবোৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনজনক 2024 চনৰ আগষ্ট মাহত ইডিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে? হু এমং দ্য ফলোয়িং হেজ বিন এপইণ্টেড এজ দ্য ডাইৰেক্টৰ অফ ইডি ইন আগষ্ট 2024? শুদ্ধ উত্তৰটো হৈছে ৰাহুল নবীন। ইডিৰ ফুল ফৰ্মটো হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট। নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে? হু হেজ ৱন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ড 2024? শুদ্ধ উত্তৰটো হৈছে ঋষভ শেট্টি। নেক্সট কুৱেশ্যনটো হ'ল সমগ্ৰ বিশ্বতে হিৰোশ্বিমা দিৱস কেতিয়া পালন কৰা হয়? হুৱেন ইজ হিৰোশ্বিমা ডে চেলিব্ৰেটেড অল অভাৰ দ্য ৱৰ্ল্ড? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 6 আগষ্ট। পৰৱৰ্তী তথা অন্তিম প্ৰশ্নটো হৈছে কোনখন দেশত তৃতীয় ভইচ অৱ গ্ল'বেল ছাউথ ছামিট 2024 আয়োজন কৰা হৈছে? হুইচ কাউণ্ট্ৰি ইজ হোষ্টিং দ্য থাৰ্ড ভইচ অৱ গ্ল'বেল ছাউথ ছামিট 2024? তলত অপশ্যনবোৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া। যদি ভিডিঅ'টি ভাল পাইছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।